ডিব্ৰুগড়ৰ ঐতিহাসিক অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শেহতীয়াকৈ এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ৰোগীৰ তেজৰ গ্ৰুপৰ পৰিৱৰ্তে চিকিৎসকে ৰোগীৰ দেহৰ বিপৰীত গ্ৰুপৰ তেজ প্ৰৱেশ কৰোৱাৰ লগে লগে এজন ৰোগী মৃত্যুমুখত পৰা ঘটনাই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসকৰ কাণ্ডজ্ঞানহীনতাৰ বলি হোৱা ৰোগীজন হল তিনিচুকীয়াৰ কাকপথাৰৰ সিদ্ধেশ্বৰ মৰাণ। সিদ্ধেশ্বৰ মৰাণৰ ব্লাড গ্ৰুপ আছিল O+ve, কিন্তু কাণ্ডজ্ঞানহীন চিকিৎসকৰ ভুলৰ বাবে চিকিৎসকে মৰাণৰ দেহত দিলে B+ ৰক্ত। ফলত অকালতে মৃত্যুক আঁকোৱালি ললে ৰোগী সিদ্ধেশ্বৰ মৰাণে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই মাৰাত্মক কাণ্ডই স্বাভাৱিকতে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ লগতে সকলোকে আতংকিত কৰি তোলাৰ লগতে স্বাস্থ্য বিভাগৰ দায়িত্বহীনতাকো স্পষ্ট ৰূপত প্ৰতীয়মান কৰিলে। ঘটনাৰ বিৱৰণী অনুসৰি কালি দিনৰ ভাগত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সিদ্ধেশ্বৰ মৰাণ নামৰ ৮০ ব্যক্তিজনৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগত ভঙা ভৰি সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছিল। কিন্তু নিশাৰ ভাগত সিদ্ধেশ্বৰ মৰাণৰ দেহত তেজৰ প্ৰয়োজন হোৱাত ব্লাড বেংকৰ পৰা প্ৰদান কৰা তেজ নিশা প্ৰায় ১১ বজাত চিকিৎসকে প্ৰদান কৰে। তেজ প্ৰদানৰ সময়তে ৰোগীজন অস্বাভাৱিকভাৱে কঁপিবলৈ আৰম্ভ কৰাৰ লগতে ৰোগীজনৰ সমগ্ৰ শৰীৰত ধৰফৰণিৰ সৃষ্টি হয়। লগে লগে উপস্থিত চিকিৎসকে এটা বেজী দিয়ে, কিন্তু সেই সময়ত সমীপত চিকিৎসাধীন হৈ থকা ৰোগীয়ে সিদ্ধেশ্বৰ মৰাণক প্ৰদান কৰা তেজৰ পেকেটত B+ উল্লেখ কৰা প্ৰত্যক্ষ কৰে। লগে লগে বিষয়টো চিকিৎসক নাৰ্ছ আৰু ৰোগীৰ আত্মীয়ক অৱগত কৰাত চিকিৎসকৰ মাজত খোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসকে ৰোগীক ততাতৈয়াকৈ ICUত ভৰ্তি কৰে যদিও ৰোগীৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে আজি পুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত। সিদ্ধেশ্বৰ মৰাণৰ পৰিয়ালে ঘটনাৰ উচিত তদন্তৰ লগতে দোষী চিকিৎসকক শীঘ্ৰে নিলম্বনৰ দাবী তুলিছে। মানে ভৰিত দুখ পাইছিলে, ভাগিছিলে ভৰিটো, তাৰ পৰা অপাৰেশ্যন কৰিলে। অপাৰেশ্যন কৰোঁতে অপাৰেশ্যন কৰাৰ অনালৈকে ঠিকে আছে। তাৰপাছত ডক্টৰে ব্লাড আমাৰ আছিলে O+, সিহঁতি দিলে B+। এইটো মানে ইনফেকশ্যন হৈ পেলাই এতিয়া মানে মোৰ দেউতা ঢুকালে নিশা। আমি যেতিয়া মানে OTৰ পৰা ওলাই অহালৈকে অলৰেডি কথা পাতি আছিলোঁ। যেতিয়া OTৰ পৰা ওলোৱাৰ পাছতহে কথাখিনি ক'লে কি কঁপিলে মানুহজন কঁপিলে। কঁপাৰ পাছত মানে সেই ব্লাডটো অলপ খুলি দিলে। তাৰপিছত আকৌ অলপ দেৰি পাছত কিবা ইনজেকশ্যন দিলে। ইনজেকশ্যন দিয়াৰ পিছত অলপ ঠাণ্ডা হ'ল। আকৌ বেডত নিলে। আমাৰ বেডত নি পেলাই আকৌ লগালে ব্লাড। তেতিয়া আকৌ কঁপিলে। তেতিয়া কঁপাৰ পাছত গোটেই মানুহজন একদম চিনি নোপোৱা নিচিনা হৈ গ'ল। তাৰপৰা আকৌ ডক্টৰ আহি মেলি খুলি দিলে ব্লাড। তাৰপিছত অলপ ঠাণ্ডা হ'ল। ঠাণ্ডা হওঁতেই মানে ব্লাডটো খোলা হ'ল। তাৰপিছত কিনাৰ বাইদেউ এজনীয়ে কৈছে কি আপোনালোকৰ কি গ্ৰুপ হয়? মই কৈছোঁ O+। সি কৈছে আপোনালোকৰ B+ গ্ৰুপ লাগি আছে। তেতিয়া ডক্টৰক কৈছোঁ। তেতিয়া ডক্টৰে মানে একদম দৌৰি কৰি মেলি লগে লগে আকৌ OT নিছে। OTৰ পৰা একদম ICU নিছে। তাৰপিছত ৰাতি 10-11 বজাত সেইটো এক্সপায়াৰ হৈ গ'ল। কোন ডক্টৰে আপোনালোকে অপাৰেশ্যনটো কৰিছে? কি এজন চন্দন আৰু এজন কি নাম ভালকৈ নাজানো। আমি কি বুলি ক'ম এতিয়া? কৰ্তৃপক্ষই গোটেইখিনি মানে ভাল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া তেখেতসকলক আমি হেৰি দিছোঁ, লেটাৰ দিছোঁ। আমি থানাত এজাহাৰ দিছোঁ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উন্নয়নৰ জয়গান গোৱাৰ সময়তে অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই ঘটনাই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই ঘটনাৰ স্বীকাৰ কৰি দুৰ্ভাগ্যজনক বুলি আশা দি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰে দোষীয়ে শাস্তি পাব বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয় অধ্যক্ষ ডাক্তৰ হিৰণ্য কুমাৰ গোস্বামীয়ে এইদৰে। কালি অকণমান এটা মেনেজমেণ্টৰ মিছমেনেজমেণ্ট এটা পেচেণ্ট হৈছে। আমি অলৰেডি ডিপাৰ্টমেণ্টত মই প্ৰফেচাৰ এইচঅ'ডি ক'লোঁ ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰি মোক ৰিপৰ্টটো ইমিডিয়েটলি দিবলৈ। মই এখন এনকুৱাৰী কমিটি গঠন কৰি দিছোঁ। উইদিন 24 আৱাৰ্ছত ৰিপৰ্ট দিবলৈ কৈছোঁ। আৰু কোনোবাই যদি দোষ কৰিছে, যদি ভুল হৈছে, তেতিয়া শাস্তি নিশ্চয় দিব, শাস্তি নিশ্চয় পাব। সেইটো আপোনালোকে খবৰো পাই যাব। কাৰণ এজন হিউমেন লাইফ লছ হোৱাটো কোনেও নিবিচাৰে। আমিও দুখিত। মৃত্যুটো মানুহ কোনেও কাম্য নহয়। আজি কাৰোবাৰ ভুলৰ কাৰণে হৈছে, ভুল যদি কৰিছে ডেফিনেটলি শাস্তি মই দিম। ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন সময়ত চিকিৎসকৰ গাফিলতিৰ ফলত ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি সংঘটিত হোৱা ঘটনাই চিকিৎসা মহাবিদ্যালয়খনৰ লগতে স্বাস্থ্য বিভাগৰ স্বৰূপ উদঙাই দিলে বুলি সকলোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।